बुंसै दा गतिके बे खोथाया फेरेंगा बुंनाय बायदि नङा। बे एमेन्डमेन्टआनो बिटिआर सुक्तिनि बोसोरसे सिगां राज्य सभायाव बियो दाखिल जादोंमोन बिल हिसाबै। आरो बे समावहाय नखर बिफाननि मन्थ्रिया जोंनिया देशनिया भारतबर्षना राजनाथ सिंह मान गोनां बिथांमोन। बेखौ मानो लाबोनो नागिरदों भारत सरकारा? गोबां सा सानजा रायजोआव जोंहा जि 10टा सिक्स शिड्युल जोंनि बड'लेण्डखौ लाफानानै गार' खासि जयन्तिया मोनथाम डिस्ट्रिक्ट काउन्सिल सिक्स शिड्युल, डिमा हाजाव गोदोनि एनसि हिल आरो कार्बि आंलं, त्रिपुरा, मिज'रामनि लाइमारा साकमा मोनथाम टटेल 10टा जोंनिजों। दा बैफोर माने सिक्स शिड्युल ओनसोलाव बेफोरखौ रायजो खालामनांगौ होननानै रायजो दाबिनाय गोबां बिग्रायारि आफादफोर आन्दलन खालामाखै होनबा? इउपिडिएस, डिएइचडि, जोंनि डिमासा भाइफ्रा। दा बेवहाय सुक्तिबो जाबाय। गोबां बेबायदि त्रिपुरानिजोंबो एनएलएफटि बिसोरजोंबो जादों, इउपिडिएसजोंबो डिएइचडिजोंबो जादों। दा जानायखाय मा खालामबाय? बै सुक्तिखौ माखासे सुक्तियाव गभर्नमेन्टआ खोथा होबाय, एमअइउ मेम'रेन्डाम अफ आन्डारस्टेन्डिं जाबाय। दा बेखौ संबिधानाव थिसननांगौ जादों। आरो बेवहाय मोनसे खोथाया एकदम सिद्धा, बै कार्बि आंलं अट'नमास डिस्ट्रिक्ट काउन्सिला नाम सोलायनो लुबैदों। इउपिडिएस बिग्रायारि आफादा सुक्तियाव लिरबाय, मा लुबैदों बिसोरो? बड'लेण्ड टेरिटरियेल काउन्सिल बिटिसि बायदि जोंनिखौबो कार्बि आंलं टेरिटरियेल काउन्सिल खालामनांगौ। डिमा हाजावबो बिदिनो बुंबाय। गासिबो दिनैहाय बड'लेण्डनि मडेलखौनो बिसोरो लुबैदों। दा बेखौ खोथा होबाय नालाय सुक्तियाव बे नामखौ संबिधानाव थिसननानै बेखौ पार्मानेन्ट खालामनो नागिरदों। आरो कयेकटा फिसा फिसा जौगानायनि बाथ्रा आरो किसु किसु जेन'बा पेरा 4 अफ दि सिक्स शिड्युल अफ पेरा 4 बै कास्टमारि ल' होननायफ्रा जोंनाव गैया। बियो जोङो गोदो बिटिसि सुक्ति खालामनायावनो बियो एमेन्डमेन्ट जाखादों। गैया जोंनाव बै पेरा 4आ कास्टमारि ल'आ। दा बेखौ संशोधन लाबोनो नागिरदों। गुबुन सिक्स शिड्युलाव बे दङ, बेवहाय एमेन्डमेन्ट लाबोनो नागिरदों। खालि बिटिसिनिया मा थाबाय? सिक्स शिड्युल होवार कारणे बिटिसि अঞ্চলত সংবিধানৰ কাৰণে সাংবিধানিকভাৱে ইয়াত পঞ্চায়তী ৰাজ ব্যৱস্থা আৰু নগৰপালিকা আৰবান বডি নাই। এই কথাটো আমি সবেই জানো। দানিয়া এই 125তম সংবিধান সংশোধনত এইটো ভিচিডিচি টু ইলেকশ্যন কৰা যাওক, এইটো এটা পৰামৰ্শ আছে। ইয়াৰ পিছত এজন মানুহে এমচিএলএও হয়, এমএলএও হয়, কেতিয়াবা এমপিও হয়। এইটো কয় কি কয়? অফিচ অফ প্ৰফিট। এইটো এমএলএ হোৱা মানুহজন এমপিক ইলেকশ্যন খেলিব পাৰিব, জিকাৰ লগে লগে এমপি নহ'লে এমএলএক ৰিজাইন দিব লাগিব, দুটা পষ্ট নাপায়। কিন্তু আমাৰতো ছিক্স শিডিউলত এই অফিচ অফ প্ৰফিটটো ব্যৱহাৰ হোৱা নাছিল, আইনত নাছিল। এইটো সংশোধনত আনিব বিচাৰিছে যে এমচিএলএ হয়, আপুনি যদি এমএলএ খেলে, যেনে আমাৰ জেমছ বসুমতাৰী ডাঙৰীয়া, তেখেতে এমচিএলএ হৈ এমএলএ যদি খেলে, আমার ক্যান্ডিডেট পানিরাম ব্রহ্ম ডাঙরিয়া ইএম হয়, খেলিছে, এমএলএও হয়, ইএম হয়। গোবিন্দ বসুমতাৰী ডাঙরিয়া ডেপুটি চিফ আছিল আৰু এইফালে এমএলএ আছিল। নैबे অফিস অফ প্রফিট আইনা সংশোধনাव फैयोब्ला बिदि हाला, এনেকুৱা আৰু নোৱাৰে। এমচিএলএ হৈ আপুনি যদি এমএলএ খেলে, হয় এমএলএক ৰিজাইন দিব লাগিব জিকাৰ পিছত, নহয় এমচিএলএক ৰিজাইন দিব লাগিব। নैबेफोरखौसो लाबोदों। তাৰপিছত এণ্টি ডিফেকশ্যন ল'। এই এণ্টি ডিফেকশ্যনটো হ'ল কংগ্ৰেছৰ হৈ জিকিল, বিজেপিত গেল। এই বস্তুটো আমাৰ কাউন্সিলত আইন নাই যে বিপিএফৰ পৰা জিকিছে ইউপিপিএলত গৈছে, ইউপিপিএলৰ পৰা জিকিছে, জিকাৰ পিছত বিপিএফত আহিছে। এইটোতো আমি দেখি আছোঁ। তো এই বস্তুটো এই আইন সংশোধনী আইনাও এইটো বন্ধ কৰিব। এইটো হ'ল এণ্টি ডিফেকশ্যন ল'। এমএলএ এমপিবিলাক এনেকৈ কৰিব নোৱাৰে। বিজেপিৰ পৰা জিকি ই কংগ্ৰেছ কথা নাই বাতৰা নাই, ই যাব নোৱাৰে। আৰু আইনো একো বাধা নিদিয়ে। কিন্তু এণ্টি ডিফেকশ্যন ল'
আইনটো বাধা আছে এই এনেকুৱা সৰু সৰু কিছুমান BTCৰ ক্ষেত্ৰত সংশোধন আছে হাজাৰ হাজাৰ কোটি ডাইৰেক্ট ফাণ্ডিং নাই আৰু বিষাক্ত কথা কি কৈছে এই এমেণ্ডমেণ্ট অহাৰ লগে লগে এইটোতো সবেই শুনি আছে যে মানে হাগ্ৰামা চৰকাৰ ভংগ এইটো বেছি জোৰ দি পেলাই যেটো কৈ আছে এনেকুৱা লিখাও নাই আৰু এজন ইলেক্টেড 5 বছৰ কাৰণে ৰাইজৰ বিপুল সমৰ্থন এবছলুট মেজৰিটি পোৱা গভৰ্ণমেণ্ট কোনেও কোনো গভৰ্ণমেণ্ট কোনো সুপ্ৰিম কোৰ্ট হাইকোৰ্টে ভাঙি দিব নোৱাৰে বেনিখাইনে ইয়াৰ কাৰণে ফেৰেংগা বসুমতাৰীক মোৰ অনুৰোধ আপুনি এই 125th এমেণ্ডমেণ্টত সংবিধান সংশোধনত কি আছে কি নাই ভালদৰে পঢ়ি লওক ইয়াৰ পিছত ৰাইজক কবি ৰাইজে এনেকুৱা নাজানা নহয় যে বইবো গোৰোংছে এইটোই বেছিভাগ কথা কৈ আছে না ইয়াত আৰু কি কৈছে ইউপিপিলে ইয়াত কি কৰিব বুলি কৈছে মা খালাংগন বহাই যেনবা হে जौगानायनि खोथा बुंदों नामा खोथाया जाहैबाय आं मानो सोंबाय थादों ज'आ 2021 इउपिपिएलए एमसिएलए खैजन पाइছিল 12 জন তো গভৰ্ণমেণ্ট হ'ব নোৱাৰে 21 জন লাগে তো কোনে সহায় কৰিছিল তেওঁলোকক প্ৰমোদ বড়ো শিৱ হোৱাৰ কাৰণে পেৰেংগা বসুমতাৰী ৰঞ্জিত বসুমতাৰী ইএম হোৱাৰ ক্ষেত্ৰত কোন ৰাজনৈতিক দলে সহায় কৰিছিল সোৰ সহায় খালামামন বিজেপি কৰিছে তো বিজেপিৰ মৰমত দয়াত ইউপিপিলে এবাৰ 5 বছৰ চৰকাৰ চলালে পাৰফৰ্মেন্স ভাল কাম কৰি পেলাই ৰাইজক মন জয় কৰিব নোৱাৰে যিমান প্ৰতিশ্ৰুতি কথা হদং মাফুং হায়াছে এইবাৰ ইলেকশ্যনত কি হ'ল 12ৰ জায়গাত 7টা একেবাৰে কমিল এই কথাটো ইমান ডাঙৰ ৰাষ্ট্ৰীয় এটা ৰাজনৈতিক দলে ইমান মৰম কৰাৰ পিছত ৰাইজে যাক বেয়া পায় এই ৰাজনৈতিক দল বিজেপিয়ে এই দলক ভাল পাই থাকিব নেকি মৰম খালামবাই থাকোঁ নামা এইটো অনবাই থালা নংখাইনো আউট ইয়াৰ কাৰণে আউট কৰিছে এতিয়া জাগে জাগে ক'ব বিচাৰে ভিতৰে আমাকে সমৰ্থন কৰি আছে এইটো মিছা কথা একদম মিথ্যা কথা বিয়ে এতিয়া আমাৰ ধৰ্মীয় সংখ্যালঘু এই অঞ্চলত নাই তথাপিও মই কথাটো কম যাতে আপোনালোকেও বন্ধু বান্ধৱ দং না মুছলিম ভাইফোৰজন চা চিনাকি দङ বন্ধু বান্ধৱ আছে কথাটো কি কৰিব বিচাৰিছে বিজেপি লগত আছে এনেকুৱা মাইনৰিটি মানুহে কেনেকৈ ভোট দিব এতিয়া ইয়াৰ প্ৰশ্নৰ উত্তৰটো আমাৰ তাত আছে কাৰণ 2016 চনত বিজেপি বিপিএফ এজিপি একেলগে আমি ইলেকশ্যন খেলা নাই আমিতো খেলিছোঁ 2016 তৃতীয়বাৰৰ কাৰণে আপোনালোকে মোক আশীৰ্বাদ দি পেলাই 3বাৰৰ MLA আৰু মোক মন্ত্ৰী বনোৱা নাই এই চিডলি সমষ্টিত তো আজিৰ যেটো আমাৰ মিত্ৰজোঁট এলায়েন্স NDA এইটো নতুন নেকি নতুন নহয় এই কথাটো আমাৰ মুছলমান ৰাইজেও দাদাভাই সকলেও গম পাইছে বুজি পাইছে এইটো এনে কথাটো কৈছে অথচ 5 বছৰ বিজেপিৰ আশীৰ্বাদৰ দয়াত তেওঁলোকে এইটো কৰিছে এতিয়া উল্টা কথা কৈ আছে তো সব ক্ষেত্ৰত তেওঁলোকে মানে ফচিলে খাপটা যাবাই বিচাৰি যিকি খাইদা বানায়া যিকি বুদ্ধি নকৰক তেওঁলোকে পাৰ হ'ব নোৱাৰে এই অঞ্চলৰ কথা যদি কয় চিডলি চিৰাং সমষ্টি এটোতো আমাৰ 4জন MCLA EM বিপিএফৰ আছে যোৱাবাৰ যিখিনি ভোট দি বিপিএফৰ MCLA EM বনাইছে এই ৰাইজে দিল্লীতো হ'ল আৰু বিটিসি নিৰ্বাচনৰ পিছত বিপিএফ দলত বিশেষভাৱে ইউপিপিএলৰ পৰা হাজাৰ হাজাৰ যোগদান কৰিছে जोंनि জায়গাयाव নিসিমা চিৰাংদুৱাৰ চিৰাং কাজলগাঁও এটা বহুত মই যেটো হিসাব কৰিছো 2016 চনত 2011ত বিপিএফ হিসাবত কিমান পাইছিল মই MLA মাৰ্জিন PCDR লগত কিমান মাৰ্জিনত আমি জিকিছিলো 37500 এই পৰিবেশটো ইবাৰ আৰু পুনৰ আহিছে তো গতিকে 30000 প্লাস ইয়াত পাব বিপিএফ আমাৰ
পানীৰাম ব্ৰহ্ম ডাঙৰীয়াই এই কথাটো ক্লিয়াৰ আৰু এতিয়া মই বেছি উৎসাহ দেখিছোঁ নিচিমা অঞ্চলৰ নেতা কৰ্মী আমাৰ দলীয় কৰ্মী ৰাইজক কাৰণ 4 তাৰিখত কাউণ্টিং মে' মাহৰ ইলেকশ্যনটোতো হৈছেই 9 তাৰিখ 4 তাৰিখত কাউণ্টিং তাৰপিছত কি হ'ব পানীৰাম ব্ৰহ্মৰ EM ফৰেষ্ট জেমছ বসুমতাৰী ডাঙৰীয়াই পাই আছে এইটোৰ কাৰণে নিচিমা অঞ্চলৰ ৰাইজক ইমান বুজাবলগীয়াই নাই চবেই উৎসাহ আছে নহ'বা জোচত আছে তো এইখিনি কথাকে কৈ পেলাই ছুটি বক্তব্য দীঘলে হ'ল সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ পুনৰ জনাই মাটিৰ কথাটোতো নকলেও হ'ব হায়া